हेलो एंड गुड मर्निंग आन एटी मिनी ब्लगले सकलोके स्वागतम जनाइছো আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলোঁ মই পৰঠা আৰু ঘুগুনি আৰু আলু ভাজি দি আৰু কামত যোৱাৰ আগতে মই ঈশানক মৰম কৰি গ'লোঁ তাৰে পিছত আজি আমাৰ ইয়াতে আছে শ্বুটিং ইয়াৰে মানে ইয়াতে নামঘৰত আছে আৰু তো ইয়াতে আমি আহিলোঁ এয়া এন্ট্ৰেন্স আজিৰ দিনটোত মানে ইয়াতে আজি আউটডোৰ শ্বুটিঙে বেছি আছে আৰু এয়া ধুনীয়া ধুনীয়া ছোৱালীকেইজনী ইমান ধুনীয়াকৈ নাচে আৰু এয়া আমাৰ ক্ৰু মেম্বাৰ্ছত মানে মাক বাপেকখিনিও আছে মানে আৰু এই তাৰে মাজতে এইটো আমাৰ পোৱালিটো ক'ত যে দৌৰি থাকে নহয় লিয়নটো তাৰপিছত আজি ভাতৰ আয়োজন নামঘৰতে কৰা হৈছিলে আৰু নামঘৰ যিহেতু ইয়াতে পকাত বহি এনেকৈ আয়োজন কৰা হৈছে সকলোৱে একেলগে খাইছোঁ মিলিজুলি তাৰপিছত মই আপোনালোকক দেখাই দিওঁ পোৱালিবিলাক এয়া আমাৰ বাচ্চা পাৰ্টি ইহঁতৰো পাৰ্ট আছে আমাৰ চিনেমাখনত চ' ইহঁতৰ লগতো শ্বুটিং আছে আজিৰ শ্বুটিংটো মানে বিৰাট ধুনীয়াকৈ হৈ গৈছে সকলো বাচ্চা পাৰ্টিয়ে ধুনীয়াকৈ কোঅপাৰেট কৰিছে ভালো লাগিছে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ কৰিবলৈ পাইছোঁ মিনি ব্লগটো আজি ইয়াতে সমাপ্ত কৰোঁ আৰু